নমস্কাৰ দণ্ডবত মই ৰূপম ৰায় আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু ইংৰাজী নৱবৰ্ষৰ আৰু ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা আৰু যাচিছোঁ। আজি আমি আহিছোঁ, হয়তো আপোনালোকে গেটত নামটো দেখি গমেই পাইছে, নাককাটি পাহাৰত। চ' বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি। চ' আমি আজি নাককাটি পাহাৰৰ হিল পইণ্টলৈ যাম, সেইখিনি আপুনি চাই থাকক বলক। ইয়াত এটা সৰুকৈ মন্দিৰ আছে, নামটো কি নাজানো, পিছত বাৰু কাৰোবাক সুধি মই আপোনালোকক ভিডিঅ'ত দেখুৱাই দিম, পিছত জনাই দিম নামটো। এতিয়া আমি গৈ আছোঁ পাহাৰ উঠিবলৈ, যিটো নাককাটিৰ ভিউ পইণ্ট বুলি কয়। বহুত মানুহ গৈ আছে, ধুনীয়া দৃশ্য, প্ৰাকৃতিক দৃশ্য, মনোমোহা, পুৰা সুন্দৰ। পাই গৈছোঁ বল, বেছি দূৰ নাই, 10%হে উঠিছোঁ আৰু 90% আছে। হোৱা নাই, একো নাই। অহ, ঐ টাইমটো চাচোন কিমান হৈছে। ঘড়ীটা দেখা, 11 কিমান, 11:50। আমি আৰম্ভ কৰিছোঁ ভিউ পইণ্টলৈ যাবলৈ, তো চাওঁ কিমানখিনি সময়ত গৈ পাওঁ আমি। কি হ'ল, নাইকিয়া হৈ গৈছে, যা তলত গৈ গাহৰি মাংস খাই আকৌ। এতিয়া যে মই গিম্বেলটো লৈ নাহিলোঁ না, পাহাৰৰ অলপ দূৰ উঠি এটা ঝৰ্ণা আছে, এইটো ঝৰ্ণাটো
শহীদ বেদী পাৰ হৈ এতিয়া যেতিয়া ৰাস্তাখন আহিছে ৰেল লাইনটা পাৰ হৈ চিধা আহে ৰামধনু ধামৰ ৰেল লাইনটা পাৰ হৈ ৰামধনু আমি যাব লাগিব সেই ওপৰত ইয়াত ৰাতি থকাৰ ব্যৱস্থা কৰা হৈছে সৰু সৰু বেছ কেম্প আছে মানুহ এতিয়াও আহি আছে ওপৰতে এই আমি বনৰীয়া কি লৈছা বুট লৈছা মজা কিমান ধৰিছে বটলত 50 টকা এইখিনি 200 250 মানে ধৰি যাব কি আছে ইয়াত কেঁচা বুট মাংস আছে নেকি এ মজা কণী ওআৰএছ কণী আচ্ছা এই ওপৰত যাব লগা আছে আমাৰ ইয়াত বন্ধুসকল হালত খারাপ ফাইনালি আমি বনৰীয়া আহি পালো কিমান পাৰ্চেণ্ট আহি পাইছো নাজানো প্ৰথমবাৰ উঠি আছো মাত্ৰ পালো আৰু পিকআপ ভিউ পাবলৈ কিমান সময় লাগিব নাজানো বা আৰু চাওঁ আজি ঘৰলৈ ঘূৰি যাব পাৰো নে নাই মোৰ লগত আছে মোৰ বন্ধুসকল ইয়ালৈকে অহালৈকে আপুনি ইয়াত সৰু এটা ধাবা পাব খুব সম্ভৱ 200 মিটাৰ মান হ'ব তলৰ পৰা কিন্তু এটা কথা ক'ব লাগিব প্ৰাকৃতিক সৌন্দৰ্য মনমোহা পুৰা চাব পাৰে যাত্ৰা আৰম্ভ কৰিলো আমি আকৌ বলক গৈ থাকো মানুহ নামি আছে আমি উঠি আছো আহোঁতে আমাৰ পলম হ'ল 8টাত ওলাম গৈছিলোঁ কিন্তু গাহৰি মাংস নোপোৱাৰ কাৰণে 11টা বাজিলে বনাই পিনে লৈ আহিছোঁ আমি এইখিনি জায়গা অলপ কষ্টকৰ हेलो सुनाई दे रही है ये सिंगल भी नहीं सुनाई देगा हेलो ভালো ভালো ইয়াত সৰুকৈ মন্দিৰ এটা আছে নাজানো কিহৰ Ôi có con nào đây? Ô phải chơi, ô lông lên bà. Rốt vào ra.
ভিডিঅ' ৰেকৰ্ড হৈ আছে হৈ আছে ৰে ফাইনেলি এই ভণ্টিহঁতে কৈছে আমি বোলে 70% আহি পাইছোঁ অকণমান ৰেষ্ট লৈছোঁ যেনেকৈ ভাবি আহিছিলোঁ আধা ঘণ্টাত উঠিম নোৱাৰিলোঁ নাই আমি পাইছোঁ অলপ একবাৰে উঠি যাম 5% নহয় 3% কিমান সময় লাগিল নাজানো এতিয়া সময় চালেহে গম পাম পাই গ'লোঁ আমি যেতিয়া মই আৰম্ভ কৰিছিলোঁ ভাবিছিলোঁ নোৱাৰিম উঠিব কিন্তু ফাইনেলি হাৰ নামানিলোঁ অকণমান দেখুৱাই দিছোঁ তলৰ ভিউটো পাই গ'লো বে ফটো চাবি তই কেনে হ'ব সময় উঠিব আছে ৰ পঢ়ি যাবি ভয় লাগে ফটো তোলা হ'ব দাদা ঐ ক'ত মেইন হিলটো ক'ত হা হিলটো ক'ত মেইন হিলটো যদি কষ্ট হৈছে কিন্তু বহুত ভাল লাগি আছে কথা ক'বলৈ মুড নাই ঘামি গৈছোঁ ভাগৰ লাগিছে দে চাহ দে অল্প কি বা সুজিত This is the tekli pitha. ভিউ পইণ্টত আমি এতিয়া চাহ খাব লৈছোঁ এয়া টেকেলি পিঠা আৰু গাখীৰ চাহ পিঠা আছে আৰু পিঠা দি খাব লাগিছিল গাহৰি মাংস ৰুটি বনাব एक बार नजारा देखिए हम लोगों का बाइक उधर पार्क किया हुआ है এতিয়া আমি নামিম চাওক ক'ত নামিম আমি এই ফিল্ডখনত
ইয়াৰ পৰা অৱস্থা বেয়া মোৰ কান্ধত উঠাই লৈ যাবি আৰু বাকী আছিল আমি নামিলোঁ এতিয়া নামি আছো আমি কাৰণ বহুত দূৰ যাব লাগিবতো আমাক বল এতিয়া নাককাটি ভিউ পইণ্ট নাককাটি হিল হয়তো বহুতে জানে কিছুমানে নাজানে নাককাটি নামটো কেনেকৈ পৰিল 1000 বছৰ আগত দেৱানগাঁৱত এজন ৰজাই ৰাজত্ব কৰিছিল ভূমেশ্বৰ ৰজা আৰু তেওঁৰ ৰাণী নাম আছিল সোণময় ৰজা নথকাৰ সময়ত ৰাণীৰ অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল সেই ৰজাই ৰাণীৰ অবৈধ প্ৰেমৰ কথা গম পাই ৰজা নথকা সময়ত যেতিয়া ৰাণী অবৈধ প্ৰেমত মত্ত হৈ আছিল দাদা বহুত কষ্ট হৈছে এই পাহাৰত আৰু এইগিলা কথা নকব এই পাহাৰত বহুত কষ্ট হৈছে ভাই কষ্ট একো নাই অঁ ৰাণী যেতিয়া অবৈধ প্ৰেমত মত্ত হৈ আছিল ৰজাই কেনেবাকৈ সেই কথা উমান পাইছিলে আৰু এদিন হাতেলোতে ধৰা পাইছিলে তেওঁ ৰজাই খং দমাব নোৱাৰি ৰাণী সোণময়ৰ নাক কাটি দিছিলে আৰু তেতিয়াৰ পৰা এই দেৱানগাঁৱত পাহাৰৰ অৱস্থা এই পাহাৰখনৰ নাম নাককাটি নাম হৈছে আমি নামিলোঁ এতিয়াও বহুত মানুহে উঠি আছে কিছুমানে তাত ৰাতি থাকে সূৰ্য উদয় হোৱাৰ সময়ত যোনটো দৃশ্য সকলোৱে চাবলৈ মন কৰে গৈ থাকক একো নাই অঁ ভাগৰ লাগছে বুলি পাহৰি যাওক আমি উঠিছিলোঁ ডেকা হৈ নামিছোঁ বুঢ়া হৈ দুঠেঙেৰে উঠিছোঁ তিনি ঠেং ল'ব আমি নামি আহিছোঁ বেছি দূৰ নাই আৰু পামে অৱশেষত আমি পালোঁ তলত কিছুমান বন্ধু ওপৰতে আছে এতিয়ালৈকে পোৱা নাই আমি দুজনমানে আহিলোঁ মহ খালি খালি গাখীৰ খোৱা নেকি বুঢ়া হা দাদা খালি গাখীৰ খোৱা নাই কিন্তু তোৰ আৰু নামিছে কথা নতুন নহয় গো
এতিয়া আমি আৰম্ভ দিছোঁ গাহৰি মাংস আৰু ৰুটি। এই চাওক গাহৰি, যিবোৰে বেয়া পায় মাফ কৰি দিব দেই। গাহৰি মাংস যিবোৰে ঘিণ কৰে, আমি কিন্তু ঘিণ নকৰোঁ দেই। আমি খাই আছোঁ এতিয়া গাহৰি মাংসৰ ৰুটি। বিহু পইণ্টৰ পৰা নামি জয়জ্যোতি এবাৰ চাই দিবি নেকি? মজা। ৰমেন দা আপুনি কেমেৰা লৈ লাজ কৰে নেকি? নকৰে ন? চাইছে